ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক খ কেনেকৈ লিখে কৰ পৰা আৰম্ভ কৰে সেই বিষয়ে আমি আলোচনা কৰিম তোমালোকে মনোযোগ সহকাৰে চোৱা ক এনেকৈ ইয়াৰ পৰা এনেকৈ আৰম্ভ কৰি ইয়াতে এনেকৈ দিব লাগিব এনেকৈ ক তাৰপিছত হ'ল ইয়াৰ পৰা খ তাৰপিছত গ ঘ ঙ প্ৰথম ছ এনেকৈ দি ঠিক এনেকৈ প্ৰথম ছ তাৰপিছত দ্বিতীয় ছ এনেকৈ দি হাতখন উঠাই এনেকৈ দ্বিতীয় ছ তাৰপিছত বৰিগজ ঠিক ইয়াৰ পৰা এনেকৈ দিব লাগিব বৰিগজ ঝ এনেকৈ ইয়াৰ পৰা ইয়াতে কিন্তু কোনো কিছু নাই নিয় এনেকৈ দিব লাগিব তাৰপিছত ইয়াৰ পৰা এনেকৈ নিয় তাৰপিছত লিখিব লাগিব মূৰ্ধন্য ট এই মূৰ্ধন্যটো ইয়াৰ পৰা দিব লাগিব এইটো মূৰ্ধন্য ঠ এনেকৈ ঠিক ইয়াৰ পৰা এনেকৈ দি এনেকৈ দিব লাগিব কিছুমানে ওলোটা কৰি লিখে এনেকৈ নহয় তাৰপিছত মূৰ্ধন্য ড এনেকৈ মূৰ্ধন্য ঢ মূৰ্ধন্য দন্ত্য দীর্ঘ দন্ত দ ঠিক এনেকৈ দি এনেকৈ দন্ত দ দন্ত ধ দন্ত ন তাৰপিছত প হ ব এনেকৈ দি ভ ম জ পেটকাটা র তাৰপিছত হ'ল ল এনেকৈ দি অব আলিব ছ আলিব খ খ দন্ত হ কিয় এনেকৈ এনেকৈ দিয়াৰ পিছত এনেকৈ দিব লাগিব
ডরের ধরের অন্তস্তীয় বছর বিসর্গ চন্দ্ৰবিন্দু এনেকৈ লিখা হয়। প্ৰিয় বন্ধুসকল, ইয়াৰ দ্বাৰা আপোনালোকৰ ল'ৰা ছোৱালী হয়তো অলপ হ'লেও উপকৃত হ'ব পাৰিব। গতিকে আমাৰ এই চেনেলখন ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক আৰু পিছৰ ভিডিঅ' পাবলৈ বেল আইকনটিক প্ৰেছ কৰি দিয়ক। ধন্যবাদ।